আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ কাৰণে ভাপত দিয়া পুলি পিঠা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যে ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তেতিয়াহ'লে আহক মই ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই পিঠাৰ পুৰখিনি ৰেডি কৰি ল'ম। ইয়াৰ বাবে 1 প্লেট নাৰিকল, 1 প্লেট গুড় আৰু লগতে লৈছোঁ চেনি। এতিয়া গেছটো অন কৰি কেৰাহী এখনত প্ৰথমতে মই নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি দি 1 মিনিট ভাজি ল'ম। 1 মিনিট পিছত মই গুড়খিনি দি দিম। গুড়খিনি দি মই ভাজি থাকিম যেতিয়ালৈকে মোৰ গুড়খিনি গলি নাযায়। এয়া চাওক, মই 2 মিনিট ভজাৰ পিছত মোৰ গুড়খিনি গলি গৈছে। এতিয়া মই ইয়াতে চেনিখিনি দি দিম। আপোনালোকে চেনি নিদিবও পাৰে। মই মিঠাৰ পৰিমাণটো বেছি খোৱাৰ কাৰণে মই চেনিটো দি দিছোঁ। এয়া মই কম জুইতে ভাজি ল'লোঁ। প্ৰায় 5 মিনিট লাগিল। গুড়খিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই প্লেট এখনত নমাই ল'ম। এতিয়া মই এইখিনি ঠাণ্ডা হ'ব দিম গুড়খিনি। এতিয়া গেছটো অন কৰি কেৰাহী এখনত মই পানী দি দিছোঁ। আপোনালোকে যিমান পিঠা বনাব সিমানখিনি অনুযায়ী পানী দি দিব। এতিয়া মই নিমখ দি ঢাকন মাৰি দিম। পানীখিনি যেতিয়ালৈকে উতলি নাহে, এনেকুৱা উতলি আহিব, তেতিয়া মই চাউলৰ গুড়িখিনি দি দিম। এয়া চাওক, 1 বাটি দি দিলোঁ প্ৰথমত। দি মই লৰাই থাকিম, আকৌ লাগিলে দি দিম। এয়া চাওক, আকৌ মই দি দিছোঁ। দি মই এনেকৈ লৰাই থাকিম চামুচখন। গোটেইখিনি মই মিহলি কৰি থাকিম। ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ বনাব। এয়া চাওক, মোৰ এইখিনি হৈ গ'ল। এইখিনি মই থাল এখনত নমাই লৈছোঁ। ফ্ৰেণ্ডছ, এইটো ঠাণ্ডা হ'ব দিব নালাগে। গৰম থকা অৱস্থাত আপোনালোকে এনেকৈ মঠি ল'ব। ফ্ৰেণ্ডছ, যদি আটাৰ ডোটো টান হয় তেতিয়া ৰুটিটো ফাটিব। আপোনালোকে গমেই পাই যাব। তেতিয়া আকৌ পানী দি মঠি ল'ব। অলপ মই আটা ছটিয়াই আকৌ মঠি ল'ম। এয়া দেখিছে, ভালদৰে মঠি লোৱা হৈ গ'ল। ধুনীয়াকৈ মিহি হৈ পৰিছে। এতিয়া মই ৰুটি বেলি ল'ম। আমি যেনেকৈ সদায় ৰুটি বেলোঁ, এনেকৈ নৰ্মেল ৰুটি মই বেলি ল'ম। ফ্ৰেণ্ডছ, এনেদৰে পিঠাবিধ বনাই জুতি ল'ব পাৰে। এনেদৰে পিঠাবিধ বনালে খুবেই ধুনীয়া হয় আৰু খাবলৈ ভাল লাগে। মোৰ ৰুটিখন বেলা হৈ গ'ল। এয়া চাওক, মই ৰেডিমেড এটা খাপ লৈছোঁ। খাপত এনেকৈ দি মই এটা আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী থাকিলে আপোনালোকে এনেকৈ ৰুটিখন বেলি দিব আৰু ইহঁতে বহুত সহজতে বনাব পাৰিব। এয়া চাওক কিমান সহজ। মই আকৌ এটা আপোনালোকক বনাই দেখুৱাইছোঁ। বহুত সহজতে বনাব পাৰি এই পিঠাবিধ। যিহেতু এইটো পিঠা ভাপত দিয়া পিঠা, সৰু ডাঙৰ সকলোৱে খাই ভাল পাব। এয়া চাওক ফ্ৰেণ্ডছ, মই আকৌ এটা আপোনালোকক বনাই দেখুৱাইছোঁ কিমান সহজতে বনাব পাৰি। এয়া চাওক ফ্ৰেণ্ডছ, মোৰ গোটেইকেইটা পিঠা বনা হৈ গ'ল। এতিয়া পিঠাকেইটা মই ভাপত দিম। ইয়াৰ বাবে কেৰাহীত মই পানী দি দিছোঁ। পানীখিনি এনেকৈ উতলি আছে। এতিয়া মই এনেকুৱা এখন ফুটা থকা থাল দি দিছোঁ আৰু থালখিনিত মই তেল ব্ৰাছ কৰি দিছোঁ। এতিয়া মই পিঠাটো দি দিম আৰু অকণমান মাজত গেপ ৰাখিম, লগাই নিদিম। এতিয়া মই ঢাকন লগাই 3 মিনিট হ'ব দিম। যিহেতু মই ৰুটিটো বেলিছোঁ, সেইকাৰণে মোৰ টাইমটো কম লাগিছে। এয়া চাওক পিঠাটো কি ধুনীয়াকৈ উঠিছে। ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা ফুটা থকা বাচনখনত অলপ তেল ব্ৰাছ কৰি দিব। তেতিয়া পিঠাটো লাগি নধৰে আৰু ধুনীয়াকৈ উঠিব। আৰু মই বাকী পিঠাকেইটা চেম প্ৰচেছত এনেকৈ বনাই ল'ম। ফ্ৰেণ্ডছ, আজি যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। আৰু মই এটা আপোনালোকক কাটি দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে। গধূলি 1 কাপ চাহৰ লগত জুতি ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।